আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ আৰু আৱেগিক মুহূৰ্তলৈ আহিছোঁ। এই ভিডিঅ'টো কেৱল এটা ব্লগ নহয়, বৰঞ্চ আমাৰ অসমীয়া বৈষ্ণৱ সমাজৰ এক সুন্দৰ পৰম্পৰা, ভক্তি আৰু সেৱাৰ সংস্কৃতিৰ এক সৰু আভাস। আমাৰ নিজ পৰিয়ালত আমাৰ খুৰীগৰাকীৰ দেউতাই ইহলোক ত্যাগ কৰাৰ পিছত শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ পৰম্পৰা অনুসৰি দুদিনীয়া নাম প্ৰসংগ অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভগৱানৰ নাম স্মৰণ, সমূহীয়া প্ৰাৰ্থনা আৰু প্ৰয়াত আত্মাৰ শান্তি কামনা কৰা। এই উপলক্ষে ওচৰ চুবুৰীয়া, আত্মীয় স্বজন আৰু বহু দূৰ-দূৰণিৰ পৰা অসংখ্য ভকত উপস্থিত হৈছিল। আৰু আহকচোন চাওঁ, গৃহস্থই কেনেদৰে ভকতসকলৰ আগত সেৱাভাগ কৰে আৰু ভকতসকলে কেনেদৰে নাম প্ৰসংগ আৰু নৃত্য পৰিৱেশন কৰে। জয় গুরু শংকৰ সৰ্বগুণা কৰে তাকে জানিতে উপাম দুহাই শৰণটো ৰেণু শতপতি বাৰে কৰো প্ৰণাম দুৰপিত বাদ ঐ শূন্য হিংসা হৰি আমি এই ব্লগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এই অনুষ্ঠানৰ বাবে কেনেকৈ আগতেই সকলো প্ৰস্তুতি চলোৱা হয়, কেনেকৈ ঘৰৰ সদস্যসকলে নিষ্ঠা আৰু আন্তৰিকতাৰে অহা ভকতসকলক আদৰণি জনায়, কেনেকৈ সকলোৰে বাবে ভোজন আৰু প্ৰসাদ প্ৰস্তুত কৰা হয় আৰু কেনেকৈ বহু মানুহে একেলগে সেৱাৰ কামত অংশগ্ৰহণ কৰে। এই সেৱাৰ মনোভাৱেই আমাৰ সমাজৰ অন্যতম শক্তি। আমি আন্তৰিকভাৱে প্ৰাৰ্থনা কৰোঁ যে প্ৰয়াত আত্মাই ভগৱানৰ চৰণত চিৰশান্তি লাভ কৰক আৰু পৰিয়ালবৰ্গই এই সুখ সহ্য কৰা শক্তি লাভ কৰক। আৰু আমাৰ এই পৰম্পৰাবোৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট এটা কৰি জনাব।